অষ্টম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল আজি তোমালোকক সমাজ বিজ্ঞানৰ ইতিহাস খণ্ডৰ পাঠ নম্বৰ 14 ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসনকালত ভাৰতত হোৱা সংস্কাৰসমূহ এই পাঠটোৰ ওপৰত 5টা হোম এছাইনমেণ্ট প্ৰস্তুত কৰা হৈছে। প্ৰথম 3টা তোমালোকৰ লগত আলোচনা কৰিব বিচাৰিছোঁ। প্ৰথম প্ৰশ্নটো হৈছে কৰ্ণৱালিছ সংহিতা কি? ইয়াৰ দ্বাৰা কোন 3টা প্ৰধান কাৰ্য কৰা হৈছিল? এই প্ৰশ্নটোৰ উত্তৰ পাবলৈ হ'লে তোমালোকে প্ৰশাসনীয় সংস্কাৰ দফাটো পঢ়িব লাগিব। ইয়াতে তোমালোকক সুন্দৰভাৱে দিয়া আছে যে কৰ্ণৱালিছ হৈছে এখন প্ৰশাসনীয় সংস্কাৰ। ইয়াৰ প্ৰথম 3টা প্ৰধান কাৰ্য হৈছে ইয়াত দিয়াই আছে, মই চিনি দিছোঁ প্ৰথমে, আৰু ইয়াৰ পিছত তোমালোকে পাবা দ্বিতীয়তে আৰু তৃতীয়তে। এই 3টা দফা 1, 2, 3 কৈ লিখিলেই হ'ব। 2 নম্বৰ হোম এছাইনমেণ্টটো তোমালোকক দিয়া হৈছে পূৰ্বতে ভাৰতীয় শিক্ষাৰ মূল উদ্দেশ্য আৰু বৈশিষ্ট্য কি আছিল? টুল আৰু মাদ্ৰাছা কি? এই প্ৰশ্নটোৰ উত্তৰ পাবলৈ হ'লে শিক্ষা সংস্কাৰ দফাটো তোমালোকে পঢ়িব লাগিব। ইয়াতে কোৱা হৈছে যে পূৰ্বতে ভাৰতীয় শিক্ষা আছিল মূলতঃ ধৰ্মমূলক। ইয়াৰ প্ৰধান বৈশিষ্ট্য হৈছে সংস্কৃত, পাৰ্চী, আৰবী ভাষাৰ কিছু জ্ঞান দিয়াটোৱেই আছিল সেই কালৰ শিক্ষা প্ৰণালীৰ প্ৰধান বৈশিষ্ট্য। ইয়াত টুল হৈছে হিন্দু শিক্ষাৰ্থীসকলক দিয়া স্থান, আৰু মুছলমানসকলে গ্ৰহণ কৰা অনুষ্ঠানটোৰ নাম হৈছে মাদ্ৰাছা। গতিকে টুল আৰু মাদ্ৰাছা কি বুলি ক'লে এই ধৰণে উত্তৰটো লিখিলে হ'ব। তৃতীয় প্ৰশ্নটো দিয়া হৈছে যে ব্ৰহ্ম সমাজৰ প্ৰতিষ্ঠাপক কোন? এই সমাজৰ প্ৰধান 4টা উদ্দেশ্য লিখা। এই প্ৰশ্নটোৰ উত্তৰ পাবলৈ হ'লে তোমালোকে ব্ৰহ্ম সমাজৰ দফাটো পঢ়িব লাগিব। ইয়াৰ প্ৰতিষ্ঠাপক তোমালোকে জানা ৰাজা ৰামমোহন ৰায়। ইয়াৰ 4টা মই দি দিছোঁ তোমালোকক। 1 সতীদাহ প্ৰথা, কন্যা শিশু হত্যা বন্ধ কৰা, স্ত্ৰী শিক্ষাৰ প্ৰচলন কৰা, অপ্ৰাপ্তবয়স্ক বিধৱাক পুনৰ বিয়া দিয়াটো ব্ৰহ্ম সমাজৰ প্ৰধান দায়িত্ব বুলি ভাবিছিল। এই 4টা লিখিলেই তোমালোকৰ এই প্ৰশ্নটোৰ উত্তৰ কৰা হ'ব।